নমস্কাৰ, নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে যদি চৰকাৰী আঁচনিৰ টকা পায়, আপুনি যদি নিজৰ একাউণ্টত মোবাইলত চাব বিচাৰে, অতি সহজে 1 মিনিটতে আপুনি চাই ল'ব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই যাওক। চেনেলটো যদি প্ৰথমবাৰ আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই লওক আৰু লাইক এটা কৰিব, শ্বেয়াৰ এটা কৰি দিব। বলক তেতিয়াহ'লে ষ্টাৰ্ট কৰোঁ। প্ৰথমত আপুনি যিকোনো এটা ব্ৰাউজাৰ এটা অ'পেন কৰি লওক। তাতে গৈ আপুনি ন' ইউৰ পে'মেণ্ট বুলি লিখি লৈ লওক। মই যেনেকৈ লিখিছোঁ চেম টু চেম তেনেকৈ লিখিব, স্পেলিংবোৰ মিষ্টেক নকৰিব। তাৰপিছত তেনেকৈ লিখি তাতে চাৰ্চ কৰি দিয়ক। চাৰ্চ কৰি দিয়াৰ পিছত তাৰপিছত নেক্সট অপশ্যনটো এনেকুৱা আহি যাব। এনেকুৱা আহি যোৱাৰ পিছত আপুনি একেবাৰে প্ৰথমত যিটো অপশ্যন আছে সেইটো চাই লওক। PFMS বুলি সেইটো আছে অপশ্যন। ন' ইউৰ পে'মেণ্ট আপুনি নিশ্চয় দেখা পাইছে। সেই অপশ্যনত আপুনি গৈ ক্লিক কৰি দিয়ক। ক্লিক কৰি দিয়াৰ পিছত তাৰপিছত নেক্সট এনেকুৱা অপশ্যন এটা আহিব, পাব্লিক ফাইনেন্সিয়েল মেনেজমেণ্ট ছিষ্টেম PFMS বুলি এনেকুৱা অপশ্যন আহি যাব। তাৰপিছত স্ক্ৰল ডাউন কৰি আপুনি তলত চাই যাব, বেংক একাউণ্ট নম্বৰ এনেকুৱা ডিটেইলছ আপোনাক দিবৰ কাৰণে ক'ব। তাৰপিছত একেবাৰে আপুনি প্ৰথমত যাওক, প্ৰথমত বেংক নাম দিব লাগিব। আপুনি যি আঁচনিৰ টকা সোমোৱা নাই চাব বিচাৰিছে, সেই আঁচনিটো আপুনি এপ্লাই কৰাৰ সময়ত যি বেংক একাউণ্টৰ নাম্বাৰ দিছে, বেংকটোৰ নামটো আপুনি ইয়াতে দিব লাগিব। বেংকটোৰ একাউণ্ট নম্বৰ আপুনি দিব লাগিব। তাৰপিছত নেক্সট একাউণ্ট নম্বৰটো চেম টু চেম আপুনি আকৌ এবাৰ ইয়াতে লিখি দিব লাগিব। কেপচাৰ কোডটো চেম টু চেম লিখি দিয়াৰ পিছত তাৰপিছত গেট OTP ক্লিক কৰি দিয়ক। তাৰপিছত গেট OTP আহি গ'লে OTPটো লিখি দি ভেৰিফাই OTP ক্লিক কৰি দিয়ক। তাৰপিছত OTP ক্লিক কৰি দিয়াৰ পিছত ইয়াতে আপোনাৰ গোটেই ডিটেইলছখিনি আহি যাব। ইয়াতে যিহেতু মোৰ কোনো চৰকাৰী আঁচনিত মই টকা নাপাওঁ, যিহেতু ইয়াতে মোৰ নট ফাউণ্ড বুলি ইয়াতে দেখুৱাইছে, কিন্তু আপোনালোকৰ যি আঁচনিৰ টকাবোৰ ইয়াতে সোমাই ইয়াতে গোটেই ডিটেইলছবোৰ ইয়াতে দেখা দিব। যদি আপোনালোকৰ ভিডিঅ'টো হেল্পফুল হোৱা যেন অনুভৱ কৰিছে, প্লিজ তেনেহ'লে এটা লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। মোৰ নতুন ভিডিঅ'বোৰ পাই থাকিবৰ বাবে বেল আইকনটো বজাই লওক। কিবা আপোনালোকৰ যদি জানিবলগীয়া সুধিবলগীয়া থাকিলে নিশ্চয় আপোনালোকে মোক কমেণ্ট কৰি জনাব পাৰিব, মই আপোনালোকক উত্তৰ দিম। চ' আজিলৈ ধন্যবাদ।